আজি মই পঁইতা ভাত খাম আৰু পঁইতা ভাত খাবলৈ আমাৰ অসমীয়া মানুহ সকলোৱে জানে। পঁইতা ভাতখিনিত মই লৈছোঁ নিমখ, তেল, পিঁয়াজ, এটুকুৰা নেমু লৈছোঁ আৰু এটা ভোট জলকীয়া লৈছোঁ। আৰু মই ল'ম মাছৰ পিটিকা। আৰু মাছৰ পিটিকা কৰি খাবলৈ মই এইকেইজনী মাছ মই অকণমান তেল দি পুঠি আৰু বাত মাছ মই ফ্ৰাই কৰি ল'লোঁ। আৰু মই ইয়াতে দিম খৰিচা। খৰিচা দি মই সানিম। আৰু মই এয়া লৈছোঁ খৰিচা, এটা পিঁয়াজ কুটি লৈছোঁ, সৰু পিঁয়াজ এটা, অলপমান নিমখ আৰু এটা কেঁচা জলকীয়া। এতিয়া এইখিনি দি মই মাছৰ পিটিকাখন বনাই পঁইতা ভাতৰ লগত জুতি লগাই খাম। মাছৰ পিটিকাখন মোৰ ৰেডি হৈ গ'ল। এতিয়া আৰু খোৱাহে কথা। যিসকলে পঁইতা ভাত খাই বেয়া পায় তেওঁলোকে এনেকৈ খাবচোন, খাবলৈ খুবেই টেষ্টি হয়। আৰু মোৰ ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পায়, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ কিন্তু নাপাহৰিব। মই পুনৰ এটা ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ অতি সোনকালে আহি আছোঁ। আজিলৈ বাই বাই।